মই এনেকৈ প্ৰথমতে লিখিবলৈ যত্ন কৰিছোঁ অসম চৰকাৰৰ যিসকল LP স্কুলত ইতিমধ্যে শিক্ষক হিচাপে নিযুক্তি পাইছে তেওঁলোকৰ কাৰণে দৰমহাৰ গাঁথনিটো কেনেকৈ হ'ব, মুঠ দৰমহা কিমান পাব আৰু ক'ত কিমান কাটিব, গোটেই বিষয়খিনি মই এই ভিডিঅ'টোৰ মাজেৰে দেখাবলৈ যত্ন কৰিম। প্ৰথম কথা হৈছে প্ৰত্যেকটো চাকৰিৰে একোটা পে স্কেল থাকে। এই পে স্কেলবিলাক 14,000ৰ পৰা ষ্টাৰ্ট হৈ 70,000লৈকে হয়। এতিয়া 14,000ৰ পৰা 70,000ৰ ভিতৰত বিভিন্ন কেটেগৰী বিভিন্ন ধৰণৰ পে স্কেল হয়। যিহেতু LP স্কুলৰ শিক্ষকসকলৰ এতিয়া আমি 14,000টোৱে ধৰিব লাগিব ষ্টাৰ্টিং যিহেতু, আৰু তেওঁলোকৰ গ্ৰেড পে'টো 7,400। 7,400 হিচাপে ধৰাৰ লগে লগে যিটো বেছিক পে' হ'ব আপোনাৰ 14,000ৰ লগত 7,400টো যোগ কৰি দিব লাগিব। অৰ্থাৎ পে স্কেলটো আৰু গ্ৰেড পে' দুইটা প্লাছ কৰি পেলাই বেছিক পে' হয়। এই কথাটো আমি গম পালোঁ। চ' 14,000 আৰু 7,400 যেতিয়া আমি যোগ কৰি দিওঁ তেতিয়া 21,400 ৰুপিজ বেছিক পে' হৈ যাব। আৰু এইটো আমি নিজে জানিব লাগে যে আপোনাৰ বেছিক পে'টো কিমান। তাৰপিছত বেছিক পে' পিছত আহিব এটা দৰকাৰী বস্তু হৈছে DA, যিটো বৰ্তমান চলি আছে প্ৰেজেণ্ট DA 58%। এই DAটো আপোনাৰ ডিয়াৰনেছ এলাউন্সটো চৰকাৰে বিভিন্ন সময়ত বৃদ্ধি কৰি গৈ থাকে। বৰ্তমান অসম চৰকাৰৰ যিটো ডিয়াৰনেছ এলাউন্স সেইটো 58% আছে, আৰু সেই 58% DAটো যেতিয়া আমি কেলকুলেশ্যন কৰিম বেছিক পে'ৰ পৰা, তেতিয়া আমি 12,414 টকা পাবলৈ সক্ষম। তাৰপিছত আহিছিলে হাউচ ৰেণ্ট। হাউচ ৰেণ্টটো 7% হৈছে। হাউচ ৰেণ্টটো অৱশ্যে গাঁও অঞ্চল আৰু নগৰ অঞ্চলত বেলেগ বেলেগ হয়। 7% হিচাপত আপোনাৰ 1498 টকা হ'ব। MA যিটো মেডিকেল এলাউন্স সেইটো ফিক্সে হয়, 600 টকা নিৰ্ধাৰণ কৰা হৈছে। এইমতে আপোনাৰ BP বেছিক পে', ডিয়াৰনেছ এলাউন্স, হাউচ ৰেণ্ট প্লাছ মেডিকেল এলাউন্স গোটেইকেইটা যোগ কৰি দিলে 35,910 টকা গ্ৰছ চেলাৰী হ'ব। গ্ৰছ দেই, এইটো আপোনাৰ একাউণ্টত ক্ৰেডিট নহয়। 35,910 ৰুপিজ এইটো হৈছে আপোনাৰ গ্ৰছ চেলাৰী। চ' এই গ্ৰছ চেলাৰীটোৰ পৰা আমাৰ ডিডাকশ্যন হ'ব, অৰ্থাৎ তাৰ পৰা আমাক কাটিবলৈ বুলি ক'লে আমি প্ৰথমতে আহিব লাগিব NPS। NPSটো আপোনালোকে সকলোৱে জানেই, 2005 চনৰ পৰা যিমানবিলাক চৰকাৰী কৰ্মচাৰী আছে সকলোৱে NPSে হয়। আৰু NPSটো সকলো বেণ্ডৰে কি হয় 10% হয় অফ বেছিক পে' প্লাছ DA, আৰু সেইমতে আপোনালোকে কেলকুলেশ্যন কৰিলে পাব 3,381 টকা। NPSৰ পিছত আৰু এটা ডিডাকশ্যন হোৱা বস্তু হৈছে সেইটো হৈছে GIS, যিটো 200 ৰুপিজ। আৰু এটা আছে P-Tax প্ৰফেশ্যনেল টেক্স বুলি কয়, এইটো 208 টকা। তাৰপিছত আহিলে MMLSAY। MMLSAY এইটো মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনা বুলি কয়। এইটো আগতে নাছিলে, বৰ্তমান দিছে, কম্পালচৰিয়ে কৰিছে। বহুতে এইটো কটাইছে বাৰু, কিছুমানে নকটাবৰ কাৰণে আবেদন কৰিবও পাৰে। এইমতে সৰ্বমুঠ যদি ডিডাকশ্যন চাওঁ আমি 4,014 টকা আমাৰ গ্ৰছ চেলাৰীৰ পৰা কাটা যাব। আৰু এই গ্ৰছ চেলাৰী যিমান আছিলে 35,910 টকা, তাৰ পৰা আমাৰ যিটো টোটেল ডিডাকশ্যনটো মাইনাছ কৰি দিব লাগিব 4,014 টকা, তেতিয়া আমাৰ কি হ'ব 3,196 টকা, ক্ষমা কৰিব 31,896 টকা নেট চেলাৰী। আৰু সেই নেট চেলাৰীটোৱে আপোনাৰ কি হ'ব বেংকৰ যিটো একাউণ্ট হয় তাত ক্ৰেডিট হ'ব। আশা কৰোঁ ভিডিঅ'টো ভাল লাগিলে। ধন্যবাদ।